হেল্ল' ফ্ৰেণ্ডছ, গুড মৰ্ণিং। মই পূৰ্বী পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ নতুন ভিডিঅ'লৈ। আশা কৰোঁ আপোনালোক সকলো ভালেই আছে, সকলো সুস্থ আছে। ভগৱানৰ কৃপাত আমিও ময়ো ঠিকে আছোঁ, মিষ্টাৰো ঠিকে আছে। এতিয়া 9টা বাজিলে ভাবিলোঁ ব্লগটো আৰম্ভ কৰিয়ে দিওঁ। আৰম্ভ কৰি থাকোঁতে দিনটো গুচিয়ে যায়। যিহেতু দিনটো ঠাণ্ডাৰ দিন, সোনকালে ৰাতি হয়, আন্ধাৰ হৈ যায়, সেইকাৰণে কামবিলাকো সোনকালে কৰিব লগা হয়। এতিয়া মই বাকী কাম কৰি আজৰি হ'লোঁ, গা পা ধুবলৈ আছে। দেৰি হ'ল আজি অকণমান, চাফ চিকুণ কৰা হ'ল, কাপোৰ কানি ধুলোঁ। এতিয়া মিষ্টাৰো যাবলৈ ওলাইছে। যোৱাৰ পিছত মই আৰু কিবা কিবি আছে কৰি মেলি আপোনালোকক লগ পাই আছোঁ। হেল্ল', খাই বৈ আজৰি হৈ জাষ্ট বহিছোঁ। কাম বন হৈ গ'ল। এতিয়া কিবা কিবি চিলাই কাম আছে, মেচিনৰ কাম, সেইখিনি কৰিব লাগিব। দুদিনমান আগত মই ঘৰত গৈছিলোঁ ছয়গাঁৱত। দুদিনমান আগত বৃহস্পতিবাৰে গ'লোঁ, যোৱা বৃহস্পতিবাৰে। আজিতো বুধবাৰ হ'ল, এসপ্তাহ হ'বৰে হ'ল। মই দেওবাৰে গুচি আহিলোঁ। সেইকেইদিনত মই মেখেলা এখন কমপ্লিট কৰি উলিয়াই লৈ আহিছোঁ। আগতে এখন লগাই থোৱা আছিলে, সেইখনৰ আধাখিনি হৈছিলে, আধাখিনি ফুল মাৰিবলৈ আছিলে, সেইখিনি কমপ্লিট কৰি কাটি মেলি লৈ আহিছোঁ। আকৌ এখন নতুনকৈ লগাই সেইখনো উলিয়াই পেলাই কাটি আনিব নোৱাৰিলোঁ। অহাৰ দিনাখন কোনোমতে ফুলখিনি কমপ্লিট কৰি থৈ আহিছোঁ, মাক সেইখিনি কাটিব দিছোঁ। মই বৃহস্পতিবাৰ যোৱা দিনাখন দুপৰীয়া 3টামান বজাত গৈ পাইছোঁ। সেই 3টামান বজাৰ পৰা ভাতকেইটা খাই আজি বহিছোঁ, 5 মিনিটৰ ৰেষ্ট লোৱা নাই। ৰাতি 9টা, চাৰে 9টা হৈ যায়। ইমান দেৰিলৈ বহি কোনোমতে কমপ্লিট কৰিছোঁ। বহুত দিন হ'ল লগাই থোৱা মেখেলাখিনি। 11খনমানৰ বেছিয়ে নে 11খনমান হ'ব পাৰে। এতিয়া হিচাপটো মনত নাই কেইখন কৰিছিলোঁ, বেছিয়ে হ'ব পাৰে। পতি আছিলে, পতি, ব্লাউজ পিচ, মেখেলা, তেনেকৈ কিবা কিবি আছিলে বহুতখিনি। আগতে লকডাউনতে মই কৰিছিলোঁ চাদৰ 11খন বগা। সেই বগা ৰঙত বেলেগকৈ কৰি দিয়া কালাৰ আছে, সেইখিনি ওলালে বাৰু। মেখেলাখিনি কমপ্লিট হোৱা নাই। লগাই মেলি যেতিয়া স্কুল খুলিলে মিষ্টাৰৰ তেতিয়াৰ পৰা মই ঘৰত ইমান যাবলৈ সময় নাপাওঁ। শনিবাৰে যাওঁ, দেওবাৰে গুচিও, তেনেকুৱা ধৰণৰ হয়। এইদিনাখন গ'লোঁ, বৃহস্পতিবাৰে গৈ দেওবাৰে দুখন কমপ্লিট নহয়, 1.5খন কমপ্লিট কৰি থৈ আহিছোঁ। কাটি মেলি এখন লৈ আহিছোঁ, সেইখন এক্সট্ৰাকৈ হয়, সেইখন যোৰা কাপোৰত নহয়, মাৰ কাৰণে। সেইখন মই দেখুৱাম বাৰু আপোনালোকক, চিলাবলৈ আছে এতিয়া। চিলাই কামখিনি কৰি আপোনালোকক দেখুৱাম, কেনেকুৱা পাই জনাব। বেছি হেভি ডিজাইন নহয়, ঘৰত পিন্ধা যিহেতু, ঘৰতো পিন্ধিব পাৰি আৰু ওচৰে পাঁজৰে কেতিয়াবা সকাম চকাম থাকিলে তেনেকৈ যাব পাৰি। তেনেকুৱা ধৰণৰ যোৰাকেইটা মই দেখুৱাম বাৰু। এতিয়া মোৰ ৰুমত নাই, ঘৰত আছে গোটেইখিনি কাপোৰ। চাদৰ এখন আছে মই নিজে বোৱা, সেইখনৰ মেখেলা নাই, মেখেলাখিনি লগাব লাগিব। এখনেই আছে ইয়াত, যিহেতু ৰুমত ইমান মোৰ চাদৰ মেখেলাৰ প্ৰয়োজন নহয়। দুযোৰমান এনে ৰাখি থওঁ, কেতিয়াবা কিছুমান ঠাইত নিবলগীয়া হয়, বাকী কুৰ্তি পিন্ধাই হয় তেনেকৈ। বেছি কাপোৰ নাৰাখোঁ মই ৰুমত। সেইখিনি এতিয়া চিলাই মেলি দেখুৱাম। লগতে আছে ব্লাউজ চিলাই কৰিবলগীয়া আছে, 3টা 4টামানৰ বেছি আছে। সেইখিনিও কৰিম, লাহে লাহে কৰি থাকিম, আপোনালোককো দেখুৱাম। এতিয়া মই মেখেলাখন চিলাই কৰি আপোনালোকক দেখুৱাই আছোঁ, ৰ'ব, চাই থাকিব। এইখিনিতে কৈ লওঁ যে মই মোৰ চেনেলত যিবোৰ নতুনকৈ আহিছে তেওঁলোকক মোৰ পৰিচয়টো দিয়া নাই। পৰিচয়টো ইন্ট্ৰডাকশ্যন ভিডিঅ' দিয়া আছে আগতে, সেইখিনি যদি চাইছে আপোনালোকে গম পাব। আৰু যিখিনিয়ে চোৱা নাই তেওঁলোকৰ কাৰণে বিশেষকৈ এই ভিডিঅ'টো। মোৰ ঘৰ হৈছে ছয়গাঁৱত, বিয়া হৈছে ধেমাজিত। বৰ্তমান মই মিষ্টাৰৰ কৰ্মসূত্ৰে বকচমৰীয়াত আছোঁ, ইয়াতে আছোঁ। 3 বছৰমান হৈ গ'ল ইয়াতে আছোঁ। ছয়গাঁৱৰ পৰা বকৰ পৰা চমৰীয়া অকণমান দূৰ হয়। ছয়গাঁৱৰ পৰা চমৰা ইমানখিনি ডিফাৰেঞ্চ নহয়, 30 কিলোমিটাৰমান হয় চাগে। তেনেকৈ আমি মাজে মাজে ঘৰৰ পৰা অহা যোৱা কৰোঁ। তেনেকৈ ধেমাজিলৈ গৈ থকা হয়। দীঘলীয়া যেতিয়া বন্ধ পাওঁ তেতিয়া যোৱা হয়। এইবাৰ দুৰ্গা পূজাত গৈ আহিলোঁ, এতিয়া আকৌ জানুৱাৰীত যাম বিহুত, তেনেকৈ গৈ থকা হয়। বহাগ বিহু, মাঘ বিহু, তেনেকৈ দুৰ্গা পূজা আৰু গৰমৰ বন্ধ, তেনেকৈ অহা যোৱা কৰি থকা হয়। আৰু বিশেষকৈ যিহেতু আমাৰ ইমান ছুটি নাপায় মিষ্টাৰে, সেইকাৰণে ইমান সোনকালে। আৰু এইখনেই হৈছে মোৰ নিজ হাতে বোৱা মেখেলা, ছিংগল হয় এইখন। ইয়াৰে ভাবিছোঁ চিলাই কৰি উঠাৰ পিছত ভাল লগা হ'ল, চিম্পুল যিহেতু, ভাবিলোঁ ইয়াৰ লগত এখন চাদৰ কৰি দিওঁ নেকি, ভাবিছোঁ। লগাবও পাৰোঁ, ইয়াৰে চিম্পুল হয়, বেছি সময় লগা নাই বুটাকেইটাত।
এইখিনি দিওঁতে অকণমান সময় গৈছে, বাকীখিনি বেছি পাক নহয়, 3টা পাকৰ হয়। এয়া এইদৰে মাজে মাজে মই লগাই থাকোঁ চিম্পুলকৈ, বেছি হেভি ফুলৰ ব্যৱহাৰ নকৰোঁ মই। এয়া মোৰ কিন্তু ভাল লাগিছে, আপোনালোকৰ কেনেকুৱা লাগিছে ডিজাইনটো মোক জনাবচোন কমেণ্ট কৰি। এয়া এয়া হৈছে আমলখি আৰু শিলিখা মই বজাৰৰ পৰা লৈ আহিছোঁ। শিলিখাখিনি 20 টকাত পালোঁ, আমলখিখিনি 40 টকা, অকণমান শুকান, এইখিনি ইমান ফ্ৰেছ নহয়, তথাপি লৈ আহিছোঁ। আৰু এয়া মই এতিয়া বইল কৰিব লৈছোঁ, বেছি বইল নকৰোঁ, অলপ হাফ বইল কৰিম। আচাৰ বনাম আমলখিখিনি, বাকী শিলিখাখিনি মই এনেই নিমখত তিয়াই তেনেকৈ ভাত খোৱাৰ পিছত খাবলৈ মানে শুকাই ৰাখিম। এটা বইল কৰি লোৱাৰ পিছত অকণমান ৰ'দত শুকুৱাই লৈ এয়া মই নিমখত তিয়াই ৰাখিছোঁ, কেইদিনমান এইদৰে ৰাখি দিম, তাৰপিছত মই শুকুৱাই থ'ম। ভাত খাই উঠি কেতিয়াবা মুখ চুখ বেয়া লাগে, তামোল যিহেতু নাখাওঁ, সেইকাৰণে মই এইকেইটা এইদৰে ৰাখিম। ইয়াৰ আচাৰো বনাব পাৰি, মই ইয়াৰে আচাৰ নকৰোঁ, এইদৰে খাম শুকান শুকানকৈ। আৰু ক'ৰবাত জাৰ্ণি কৰিলে লৈ গ'লে ভাল হয়, মুখখন বেয়া নালাগে তেতিয়া। এইখিনি এতিয়া মই কেইদিনমান ৰাখিম, তাৰপিছত ৰ'দত শুকুৱাই খাই থাকিম। এইদৰে আপোনালোকে খাব পাৰে, শিলিখাটো বহুত ভাল হয় আৰু ইয়াতো চেলাউৰিত লগাব পাৰে। মই এইকেইদিন লগাই আছোঁ, আৰু ইয়াৰে যে বইল কৰি লোৱা পানীটো মই দেখুৱাম কিদৰে থৈ দিছোঁ। সেইদৰে আপোনালোকেও ব্যৱহাৰ কৰিব পাৰে, পানীটো যাতে নষ্ট নহয়। চুলিতো লগাব পাৰে সেইখিনি। এতিয়া মই এইখিনি ৰ'দত শুকাবলৈ দিম অলপ অলপকৈ। আৰু এইটো মই প্লাষ্টিকৰ বৈয়ামত দিছোঁ, ইমান ৰ'দত নিদিওঁ। আৰু কাঁচৰ বৈয়াম মানে মোৰ ওচৰত 3টা আছে, এটাত মই ভৰাই থৈছোঁ, বাকী 2টাত আচাৰ। দুদিনমান আগতে মই ফ্লিপকাৰ্টৰ পৰা অৰ্ডাৰ কৰিছিলোঁ, 2টাত 245ত 2টাই কৰিলোঁ। এতিয়া ভাবিছোঁ আকৌ 2টামান কৰিব লাগিব। এতিয়া মই এইখিনি এইদৰে ৰাখি দিম কেইদিনমান। এয়া হৈছে শিলিখা আৰু আমলখিখিনি বইল কৰি ৰৈ যোৱা পানীখিনি। এইখিনি মই ধুনীয়াকৈ বটলত ভৰাই ফ্ৰিজত কেইদিনমানৰ কাৰণে ৰাখি দিম। ধুনীয়াকৈ এইখিনি চুলিত লগাই থাকিম অলপ অলপকৈ। আৰু এয়া চাওক মই ৰ'দত কি মেলি থৈ দিছোঁ, তেজপাত, কমলা বাকলি, আচাৰ, শিলিখা, জালুক, আমলখি, গোটেইবোৰ ৰ'দত মেলি থৈ দিছোঁ। এজনী মাইকী মানুহৰ যে ঘৰ এখনত কিমানবোৰ কাম থাকে, কিমান চম্ভালিবলগীয়া হয়। এয়া চাওক মানি প্লাণ্ট, এইখিনি বহুত লেতেৰা হৈ গৈছে। এয়া অকণমান পানীৰে ধুই দিছোঁ মই, লেতেৰা হৈ গৈছে। ভিতৰত থাকিলেও স্কিনটো যিমান চাফা কৰি ৰাখিলেও, যিমানেই ফেচ ৱাছ কৰিলেও আমাৰ স্কিনটো সিমান চাফা হৈ নাযায়। ধূলি বালিবোৰ লাগে ঘৰত থাকিলেও। তাৰ বাবে মই আজি ধুনীয়া এটা ফেচ পেক তৈয়াৰ কৰিছোঁ, ভাবিছোঁ আপোনালোকৰ সৈতেও শ্বেয়াৰ কৰোঁ। ইয়াতে মই লৈছোঁ মচুৰ দালি, চাউল, আলু 2 পিচমান, লগতে কমলা, আৰু এইখিনি মই এতিয়া ধুনীয়াকৈ মিক্সিত মাৰি ল'ম। লগতে দি দিছোঁ মই ইয়াতে কেঁচা গাখীৰ। কেঁচা গাখীৰ আমাৰ স্কিনৰ কাৰণে বহুত বেছি ভাল হয়। আপোনালোকে কেঁচা গাখীৰে মুখ চাফা কৰিব পাৰে, ধুনীয়া হয় বস্তুটো। এয়া মই কেঁচামুচমান দি দিছোঁ। এতিয়া মই ধুনীয়াকৈ এইখিনি মিক্সিত মাৰি লওঁ। এয়া মোৰ ৰেডি হৈ গ'ল ফেচ পেক, লাহে লাহে ঘঁহি আছোঁ। যিবোৰ আমাৰ লেতেৰা ভাৱ থাকে স্কিনত, সেইবোৰ নাইকিয়া কৰাত সহায় কৰে এইবোৰ আমাৰ ঘৰুৱা কিছুমান ফেচ পেকে। গাখীৰ আমাৰ কিমান ভাল উপকাৰী স্কিনৰ কাৰণে জানে সকলোৱে। কমলা, আলু আছে, মচুৰ দালি, চাউল, এইখিনিয়ে আমাক গোটেই ক'লা দাগবোৰ নাইকিয়া কৰাত সহায় কৰে। এতিয়া মই লাহে লাহে ধুনীয়াকৈ এইদৰে 10 মিনিটমান লাহে লাহে মাছাজ কৰি ঘঁহি ধুই আহি দেখুৱাই আছোঁ আপোনালোকক ৰিজাল্টটো। এয়া চাওক মোৰ মুখখন ধুই অহাৰ পিছত কেনেকুৱা চাফা চাফা লাগিছে, নিজৰে মুখখন চুইয়ে ভাল লাগে। লেতেৰাবোৰ গুচি যায়, ক'লা ক'লা যিবোৰ আমাৰ লেতেৰা বান্ধে, লেতেৰাবোৰ জমা হয়। এয়া আপোনালোকে এইদৰে লগাব পাৰে, এইটো ফেচ পেক একো ছাইড এফেক্ট নাই। মই এইদৰে মাজে মাজে লগাই থাকোঁ, গতিকে আপোনালোকেও লগাব। এয়া ইমান ধুনীয়া চফ্ট লাগি গৈছে স্কিনটো নিজৰে। 6টা বাজিবলৈ হ'ল, 5টা 45 হ'ল। শুলোঁ অলপ সময়, অলপ সময় মানে 45 মিনিটমান হোৱা হ'ল, টোপনি লাগিলে। তেনেকৈ এতিয়া শুই উঠিছোঁ, ভাবিলোঁ ব্লগটো সামৰণি মাৰোঁ। দুপৰীয়া ভাতটো খোৱা নহ'ল, মিষ্টাৰ মানে তুলনি বিয়া এখন আছিলে, তাত গ'ল, তেনেকৈ খালে। মোৰো ভাত চাত চব আছিলে, কিন্তু খাবলৈ মন নগ'ল, ভোকো লগা নাছিলে। সেইকাৰণে ৰুটি এখন আৰু দালি তেনেকৈ খাই দিলোঁ। আৰু এতিয়া এয়া গাখীৰ 1 কাপ লৈ লৈছোঁ, বিস্কুট, ব্ৰিটানিয়া বিস্কুট, এইখিনি খাওঁ। লগতে আমলখিখিনি যে শুকুৱাই ৰাখিছিলোঁ, এই 2 দিন ৰ'দত দিলোঁ মই,
এতিয়া মই ধুনীয়াকৈ এইবোৰ গুটিবোৰ এৰুৱাই ল'ব লাগিব। তাৰ লগতে মই কৰিব লাগিব এইখিনি কাম। তেজপাত এইখিনি 10 টকাৰ দিছিলোঁ, এইখিনি মই এতিয়া এৰুৱাই পেলাই টেমাত ভৰাই ৰাখিম। এবছৰমান যাব মোৰ এইখিনি তেজপাত বহুত দিন থাকে। আজি ব্লগটি ইমানতে সামৰণি মাৰিম বুলি ভাবিছোঁ। কেনেকুৱা পালে জনাব। আকৌ লগ পাম নেক্সট এটি ভিডিঅ'ৰ সৈতে। আজিলৈ এৰিছোঁ। বাই বাই।